নমস্কাৰ বন্ধুসকল, আজি আন এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে গম পাইছে ইতিমধ্যে কিহৰ ভিডিঅ' লৈ আহিছোঁ। এইটো মই ৰংঘৰ বনাইছিলোঁ দিয়া চলাই কাঠিৰে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ প্ৰথম কামটো হ'ব দিয়া চলাই কাঠিৰ মূৰৰ যি খাৰ অংশ, সেই খাৰ অংশখিনি এনেকৈ কাটিব লাগিব নেইল কাটাৰডালৰ সহায়ত। কিয় কাটিছোঁ সেইটো মোৰ প্ৰথম ভিডিঅ'বিলাক চালে আপোনালোকে গম পাব তাৰ উপকাৰিতাটো কি। এনেকৈ কাটি মই অলপমান গোটাই ল'ব লাগিব। এতিয়া কাঠিবিলাক ফেভিকল আঠাৰ সহায়ত এনেকৈ ইটোৰ পিছত সিটো এনেকৈ লগাই যাম। কাঠিখিনি লগোৱাৰ পিছত এনেকুৱা এটা ৰূপ ল'ব, এনেকুৱা বেৰ এখনৰ ৰূপ ল'ব। গতিকে প্ৰথম মই এনেকৈ বেৰবিলাক বনাই ল'ম। বেৰবিলাক বনোৱাৰ পিছত এই বেৰখনতে মই দৰ্জা খিৰিকীবিলাক আঁকিব লাগিব, যাতে মই পিছত কাটিব পাৰোঁ। প্ৰথমতে মই এনেকৈ কাটি ল'লে মোৰ বৰ কষ্ট হ'ব। গতিকে এনেকৈ বেৰখন বনাই লৈ বেৰখনত কাটিলে বস্তুটো অলপ সহজ হয়। দৰ্জাবোৰ কেনেকুৱা হ'ব, কি ষ্টাইলৰ হ'ব, সেইটো ৰংঘৰৰ ফটোখন চালেই গম পোৱা যায়। এতিয়া মই ইয়াত নিৰ্দিষ্ট জোখত দৰ্জাবিলাক আঁকি লৈ কাটাৰখনৰ সহায়ত দৰ্জাবিলাক কাটি পেলাই তাৰ পৰা উলিয়াব লাগিব। দৰ্জাবিলাক কাটি উলিওৱাৰ পিছত আমি এনেকুৱা কিছুমান বেৰ পাম। এই বেৰবিলাক মই নিজৰ জোখত বনাই লৈছোঁ। মোৰ ৰংঘৰটো কিমান ডাঙৰ হ'ব সেইটোৰ ওপৰতে এই বেৰখনৰ আকাৰটো নিৰ্ণয় কৰিব। গতিকে এনেকুৱা বেৰবিলাক, সৰু সৰু বেৰবিলাক প্ৰথমে মই বনাই লৈছোঁ। এই বেৰবিলাক ভালকৈ চালে দেখিব যে ইয়াত কিছুমান ডিজাইন কৰা হৈছে। সেইটো জুইশলা কাঠিৰেই কৰা হৈছে। এই ডিজাইনবিলাক অৰিজিনেল যিটো আমাৰ ৰংঘৰ তাতো আছে। গতিকে ৰংঘৰৰ ফটোখন ভালকৈ চালে বা যিসকলে ৰংঘৰ গৈছে তেওঁলোকে গম পাব যে এনেকুৱা ধৰণৰ কিছুমান ডিজাইন থাকে। সেই ডিজাইনখিনিও মই বাহিৰতে মানে আঠা লগোৱাৰ আগতে বনাই ল'লে সুবিধা হয়। ইয়াৰ আগতে এটা কাম কৰিব লাগে। যিখন আমি বেৰ বনাই ল'ম, যেতিয়া আমি দৰ্জাবিলাক নাকাটো সেই সময়তে এই বেৰখন আমি চিজ পেপাৰ এখন লৈ ধুনীয়াকৈ সমান কৰিব লাগে। মানে কি হয়, প্ৰত্যেকডাল জুইশলা কাঠি সমান শকত নাথাকে। সেইকাৰণে উখুৰা মুখুৰা হয় বেৰখন এনেকৈ বনাই দিয়াৰ পিছত। গতিকে এই চিজ পেপাৰটো মাৰি দিলে বেৰখন সমানো হয় আৰু মাজৰ যিবিলাক ফাঁক থাকে সেই ফাঁকবিলাকত গুৰিবিলাক সোমাই ফাঁকবিলাক অলপ কম দেখা কৰি পেলাই, দেখিবলৈ ভাল লাগে। গতিকে এই কামটো আমি বেৰবিলাক দৰ্জা খিৰিকী কটাৰ আগতে কৰি ল'ব লাগে। এতিয়া সৰু বেৰখিনি যেতিয়া আমাৰ বনাই শেষ হ'ব, তেতিয়া আমি ডাঙৰ বেৰলৈ যাম। প্ৰথমতে আমি সৰুখিনি বনাব লাগে, কিয়নো ডাঙৰ বেৰখিনি যদি প্ৰথম ষ্টাৰ্ট কৰোঁ তেতিয়া ইমানেই ধৈৰ্য্যৰ প্ৰয়োজন হয় বা ইমান সময় লাগে, কামটো আধাতে এৰি দিয়াৰ চান্স থাকে। সেইকাৰণে প্ৰথমে সৰুখিনি বনাই অলপ স্পীডটো আনি ল'ব লাগে নিজৰ, বা কামটোত হাতটো আনি ল'ব লাগে। তেতিয়া ডাঙৰ বেৰখিনি সহজতে হৈ যায়। তেতিয়া দেখিবলৈ এনেকুৱা হ'ব, অলপ নিজৰ চাইজৰ ওপৰতে বেৰখিনি নিৰ্ভৰ কৰিব, কাৰ ৰংঘৰটো কিমান ডাঙৰ হ'ব। এতিয়া আমি বনাব লাগিব একেবাৰে তলৰ ভেটিটো, যিটো বেছ, তাৰ ওপৰতে গোটেই ৰংঘৰটো খাৰা হৈ থাকিব। গতিকে এই বেছটো কেনেকৈ বনাইছোঁ দেখিছে, মোৰ ৰংঘৰটো ইমান বহল হ'ব, ইমান দীঘল হ'ব, সেইটো জোখ মই লৈ লৈছোঁ। তাৰ ভিত্তিতে এই ভেটিটো বনাইছোঁ। ইয়াৰ ওপৰত বেৰবিলাক এনেকৈ থিয় হৈ থাকিব। এই তলৰ বেৰখিনি লগোৱাৰ পিছত ইয়াৰ ওপৰত এখন ছাদ এনেকৈ আহিব। আৰু মই বেৰখিনি আঠা লগাবৰ কাৰণে ফেভিকলৰ লগতে এনেকুৱা বিভিন্ন ধৰণৰ টেপ ব্যৱহাৰ কৰিম। বেৰখিনি যিহেতু এনেকৈ লগ খাব, ইয়াক আমি এই জেগাটোত আঠা দিব লাগিব। গতিকে তাৰ বাবে
আমি গোটেই বেৰখিনি নিজৰ নিজৰ স্থানত কোনখন বেৰ কাৰ ওচৰত হয় তেনেকৈ গোটেই বেৰখন সমানকৈ এনেকৈ সজাই ল'ম। সজাই লৈ তাক তলফালৰ পৰা আঠা দিব লাগিব, মানে ভিতৰৰ ছাইডৰ পৰা আঠা দিব লাগিব। আঠাটো দিয়াৰ পিছত দেখিব এনেকুৱা এটা ৰূপ ল'ব। গোটেই বেৰখিনি, তলৰ গোটেই বেৰখিনি আছে মানে ইয়াত। এতিয়া ইয়াক আমি এনেকৈ আঠা লগাম। প্ৰথমে এনেকৈ বেছটোত আঠা লগাই ল'ম। আঠা লগাই লৈ ওপৰত বেৰখিনি খাজে খাজে বহুৱাই যাম। এনেকৈ গোটেই বেৰখিনি বাহিৰতে মই আঠা লগাই ল'লে পিছত কৰিবলৈ সহজ হয়। নহ'লে এখন এখন বেৰকে যদি মই আঠা লগাওঁ তেতিয়াহ'লে বহুত কষ্ট হ'ব, ৰাখিবলৈ দিগদাৰ হয় মানে। এনেকৈ কৰিলে ৰাখিবলৈ বস্তুটো সহজ হয়। তাৰপিছত মই মাজৰ যিখন চাদ সেইখন লগাম আঠা। পৰ্যায়ক্ৰমে ওপৰলৈ বস্তুটো গৈ থাকিব মানে। এতিয়া তলৰ বেৰখিনিৰ নিচিনাকৈ ওপৰৰ সৰু বেৰখিনিও গোটেইখিনি নিজৰ নিজৰ স্থানত আঠা লগাই লৈছোঁ। এতিয়া ইয়াত ফিটিং কৰিম। এটা বস্তু লক্ষ্য কৰিছেনে নাজানো, তলৰখিনিত বেৰতকৈ ওপৰৰ বেৰখিনি কিন্তু উচ্চতাটো কম। দুইখিনি বেৰ আঠা লগোৱাৰ পিছত দেখিবলৈ এনেকুৱা এটা ৰূপ লৈছে। এতিয়া কাম বাকী আছে আমাৰ মুধচটো, যিখন ওপৰৰ ছাল। ওপৰৰ ছালখন কেনেকুৱা হয় সেইটো ৰংঘৰৰ ফটোখন চালে গম পাব। অকণমান কাছপেটীয়া হয় মানে, মাজটো ওখ হয়, ছাইডকেইটা ডাউন হয় সকলো ফালে। গতিকে সেইটোৰ কাৰণে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। গোটেইখন বনাই দেখুৱাবলৈ হ'লে বহুত এটা দীঘল ভিডিঅ' হ'বগৈ। গতিকে ভিডিঅ'বিলাক পৰাপক্ষত সৰু কৰিব লাগে, মানুহেও চায়ো আমনি পায়। গতিকে মই এনেই আইডিয়াটোহে দিছোঁ কেনেকৈ ছালখন বনাব পাৰি। এতিয়া ৰংঘৰটোৰ যিখন মুখ্য দুৱাৰ, সেই দুৱাৰখন কেনেকুৱা হয়, ইয়াত এনেকুৱা এখন গেট থাকে। গেটখন মই আঠা লগাই লওঁ। দেখিছে, আঠাটো লগোৱাৰ পিছত এনেকুৱা এটা ৰূপ ল'ব। ইয়াৰ পিছত মই চিৰিখিনি বনাব লাগিব। আপোনালোকে যিসকলে ৰংঘৰলৈ গৈছে বা ৰংঘৰৰ ভালকৈ ফটো চাইছে তেওঁলোকে জানিব যে এনেকুৱা এটা চিৰি আছে ৰংঘৰটো যিহেতু 2মহলীয়া। আমাৰ এছিয়াৰ প্ৰথমটো পেভিলিয়ন বুলি কয়। 2মহলীয়া যিহেতু হয়, ইয়াত ওপৰৰ মহললৈ যাবলৈ এনেকুৱা চিৰি ব্যৱস্থা আছে। এই চিৰিখিনি বনাব লাগিব। চিৰিখিনি লগাই দিয়াৰ পিছত এনেকুৱা এটা ৰূপ ল'ব। এই জুইশলা কাঠিয়ে বনোৱা ৰংঘৰটো মোৰ যথেষ্ট মৰমৰ। মই বনোৱা বস্তুবিলাকৰ ভিতৰত এটা মৰমৰ বস্তু মানে, কাৰণ ই মোক এছিয়া বুক অফ ৰেকৰ্ডছৰ দৰে সন্মান আঁজুৰি আনিবলৈ সক্ষম কৰাইছিলে। গতিকে এয়াই মোৰ ৰংঘৰ বনোৱাৰ কাহিনী। অলপমান আঠাবিলাক দেখা গৈছে, এইখিনি যেতিয়া শুকাই যাব সি নিজে নাইকিয়া হৈ যাব। ফেভিকলৰ সেইটোৱে সুবিধা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ। আৰু যদি চাই ভাল পাইছে অলপ লাইক কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইবটো কৰি দিব। এনেকুৱা সৰু সৰু ভিডিঅ'লৈ আহি থাকিম। গতিকে ধন্যবাদ।